हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल दीपिकास ब्लॉग। আজি আমি ৰানিং নকৰাকৈ পিছবেলা গ'লোঁ আমাৰ চৈখোৱা অঞ্চলৰ অন্তৰ্গত নাওকাটা গাঁও এখনৰ সন্মুখতে মুঠাৰি আছে যিহেতু আৰু নদীখনৰ ওচৰত আমাৰ বহু বছৰ পুৰণি এই সমস্যা এতিয়া চলিয়ে আছে শেষে হোৱা নাই গৰাখহনীয়া যিহেতু কেইদিনমান ধৰি বহুত বানপানী হৈছিল আৰু এতিয়া পানী শুকাবলৈ ধৰিছে সেইকাৰণে তলে তলে মুঠাৰিৰ তলে তলে গোটেই মাটি চপৰাই খহি পৰিছে মিনিটতে 5-6 চপৰা তেনেকৈ খহিয়ে পৰিছে আৰু দিনে ৰাতিয়ে কৰ্মচাৰীসকলে কষ্ট কৰি আছে আৰু আজি জলমন্ত্ৰী পীযুষ হাজৰিকা প্ৰধান বৰুৱা আৰু বলিন চিতেও আহিছিল চাবলৈ খবৰ ল'বৰ কাৰণে আৰু কি জনালে আমি ইমান গম নাপাওঁ যিহেতু আমি যাওঁতে তেওঁ ওলাই পৰিছিল যাবৰ কাৰণে আৰু ইফালে আমি খোজকাঢ়ি গৈ আছোঁ যিহেতু বহুত দূৰ মুঠাৰি কৰি আমি গ'লোঁ আৰু আপোনালোকক দেখাই আছোঁ নদীৰ অৱস্থা এই দেখিছেনে মুঠাৰিৰ পৰা আৰু বেছি দূৰ নাইয়ে একেবাৰে লাগালাগি আৰু এইফালে বস্তাৰে ঢাকি থৈছে মাটিবিলাক কেনেকৈ কি কৰিছে জানো ইমানটোতো নাজানো আমি আৰু চাই ইমান মূৰ ঘূৰাইছিলে আৰু ইমান সোঁত আৰু তাৰে ওচৰা-ওচৰি গাঁৱৰ মানুহখিনি বহুত চিন্তা হৈছে চবৰে মুখৰে অকল এইটোৱে কথা যে আৰু বেছি নাই মুঠাৰি ভাঙিবৰ কাৰণে গোটেই পানী সোমাই কিমান কেইখন যে গাঁও ডুবিব হিচাপেই নাই সঁচাকৈ এই সমস্যাটো কেতিয়াও সমাধান হ'বনে নহয় নাজানো আৰু এইফালে কৰ্মচাৰীসকলে লাগি আছে চাইছেই আপোনালোকে বস্তাত মাটি সোমাই নদী কিনাৰে জালি বান্ধি দিছে আৰু ট্ৰেক্টৰৰ পৰা মাটি উঠাই আৰু মুঠাৰিটো অলপ বহল কৰি দিছে আৰু ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মানুহ গৈ আছে চাবৰ কাৰণে কাৰো টোপনি ভাল হোৱাই নাই আৰু আমাৰো চাওঁ লাগি আছিলে কেনেকুৱা কি হৈছে তাৰপাছত আমিও আহি পৰিলোঁ আৰু ইফালে দেখিছেনে চবেই কামত লাগি গৈছে আৰু নৈখন আগতে জানেনে ব্ৰহ্মপুত্ৰ নদী চাব বুলি ক'লে গৈ ইমান দূৰ আছিলে ভাগৰ লাগি গৈছিলে কিন্তু এতিয়া ইমান ওচৰ পালেহি মানুহৰে ভয় হৈছে ক'ত যাব ক'ত নাযাব ইমান অসুবিধা সঁচাকৈ আমাৰ এই অঞ্চলৰ মেইন অসুবিধা হৈছে গৰাখহনীয়া তাৰ বাহিৰে আৰু একো সমস্যাই নাই এইটোৱেই মানুহৰ কি যে হ'ব ভাবিব নোৱাৰা আৰু এইফালে দেখিছে ইয়াত এইটো ঠাইত বহুত ভাঙি আছে আৰু কাম কৰি আছে আগতে আইতা ককা মাহঁতে কোৱা হাতীখুলি গাঁও এখন আছিল বোলে বহুত ডাঙৰ আৰু বহুত তাত লোকে বসবাস কৰিছিল এনেকৈ বানপানী গৰাখহনীয়াৰ ফলত গোটেই গাঁওখনেই শেষ হৈ গ'ল তেনেকৈ কৈছিল আৰু শুনিয়ে কেনেকুৱা লাগিছে এতিয়া নিজৰ চকুৰে চাইছোঁ চকুৰ সন্মুখতে শেষ হৈ গৈছে একেবাৰে আৰু এইফালে দেখিছেনে ইমান ওচৰা-ওচৰি ঘৰ আছে তেওঁলোকে কেনেকৈ যে থাকে আমাৰ ঘৰ অলপতো ভিতৰতে আছে হ'লেও ভৰসা নাই কেতিয়া কি হয় কেৱল ভগৱানৰ ওপৰতে ভৰসা আৰু কি যে হ'ব তো আৰু একো নকৈ মই আপোনালোকে ভিডিঅ'টো চাই থাকক।